हेलो एवरीवन एकेदिन इमान बेसि गा बेया लगते खूब व्यस्तता भिडिओ दिबई परा नाय मानुजन थाकोते एया रातिपुवा अकमान सब्जी बजार লৈ আহিलो आही एया बटा पिसि लैसु जुवाकाली राति आमी डिसाइड करिसिलु जे আজি पइता भात खाम आरो कथामते काम मानुजने इमान बेसि ভাল पाय जानेने पइता भात खाय लगते मयो ভাল पाउ दियकसुन आरो एया हठाते आहिले एजने बा आहिए एकदम डाइरेक्ट किचेनत लागि गइसे माने जेतु इवानार लगत अकमान दिगदार হয় बाये निजे कइसे আজি खिचड़ी खाबो आरो बटरटु जेतु बरखुन हेइ कारणे बरखुन बटर खिचड़ी खाय ভালো লাগে দিয়কসুন আৰু মইতো খুব বেছি ভাল পাওঁ খিচিৰি খাই লগতে ইয়া সবজিও বনাইছিলে আৰু পাপৰ ভাজি যেটো আজি শনিবাৰ সেই কাৰণে একদম ফ্ৰেছ মানে পিয়াজ চাস একো দিয়া নাই আজি আৰু এয়া ইভান আবেলি টাইমত চাকচোন মানে হি পেছেৰাই কি কৰিব কি নকৰিব ঘৰটো থুমাই বেয়াও লাগি যায় মাজে মাজে তালে চালে আৰু এয়া আবেলি টাইমত অকমান তাক এনেকে ফুৰাব আনো খুব বেছি ভাল পায় হি জানেনে ৰাতি এয়া ডিনাৰত আছিল ৰুটি লগতে বাটাৰ পনীৰ মছলা যেটো আমি ভেজ খাওঁ আজি শনিবাৰ অলৰেডি কলুৱে আৰু এয়া লগতে ৰুটিও ৰেডি হৈ গল আজিৰ ভিডিওটো ইমানে আছিল কেনেকুৱা পালে কমেন্ট কৰি জনাব আজিলৈ আহিছো বাই বাই।